নমস্কাৰ, মোৰ নাম চাইনেশ্বৰণ চেতিয়া। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম আইতাৰ লিপষ্টিক। কবি শচীন্দ্ৰ কুমাৰ অধিকাৰী। আইতাৰ দুধ সদায় লগাই চায়ে তেওঁৰ লিপষ্টিক। পিছে বাৰ ক'ত পাই, কোনে দিয়ে কিনি, মনে মনে আনি দিয়ে ককাই কিজানি। এই ভাবি কথাষাৰ সুধিলোহে গৈ, হাঁহি হাঁহি আইতাই ঢেক ঢেক গৈ। বঁটাটোৰ পৰা আনি তামোল এখনি খুন্দনাত সুমুৱাই দিলেচোন সানি। তামোলৰ গুৰিখিনি মুখত ভৰাই আইতাই হাঁহি হাঁহি হেলেঙি লগাই। পিপৰাৰ কিনি দিলে উলিয়াই, বুদ্ধি মহতবা কিনো কথা পাই। ৰঙা চিঙা পৰি গ'ল উঠা আইতাৰ, লিপষ্টিকত কৈছোন এই ৰং ছাৰ। আইতাই ক'লে এয়া লিপষ্টিক, অসমীয়া নাম তামোলৰ পিক। ধন্যবাদ।